হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এটা কথা লক্ষ্য কৰিছেনে বাৰু? প্ৰাণীয়েই প্ৰাণ, পানী নহ'লে একো কামেই নচলে। চাৰিওফালে পানী লাগে। খোৱা লোৱাটো এতিয়া ইমান ধূলিৰ পৰিৱেশ, তাৰ মাজতে এই দাদাজনে ইমান ধুনীয়াকৈ ঘূৰাই ঘূৰাই পানী মাৰি আছে। পানী চবতে, সেইকাৰণে পানী আপোনালোকে একেবাৰে বিনষ্ট নকৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ দিলোঁ। তাৰ লগতে সকলো বন্ধু বান্ধৱলৈ মোৰ ফালৰ পৰা হিয়া ভৰা মৰম যাচিলোঁ। আৰু ইফালে আজি হেল্থৰ নিযুক্তি পত্ৰৰ বিতৰণত মামাই ভাষণ দি আছে। তাৰ মাজতে ভাবিলোঁ ইমান ধুনীয়াকৈ দাদাজনে পানী মাৰি আছে, তাকে ভাবিলোঁ এটা সামান্য চুটি ব্লগ এটা বনাই দিলোঁ আৰু বেয়া নাপাব। আপোনাৰ চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব আৰু পেজটো ফ'ল' কৰিব। আজিলৈ ইমানে, বাই বাই, ধন্যবাদ।